আজি ৰাতিপুৱা মোৰ লগত এজন সেক্ৰেটাৰীয়ে ফোন কৰিছিল, স্যাৰ বৰবাদ হৈ গ'ল বিটিসি বুলি কেনে। কোনো সিস্টেমে নাই। এতিয়া 30 কোটি টকাৰ অৰ্ডাৰ দিছে, 20 কোটি টকাৰ অৰ্ডাৰ দিছে। ইফালে ডিপিএৰ পৰা মানুহবিলাকে ফুৰ্তি পাইছে, মই 20 কোটিৰ অৰ্ডাৰ পালো, 30 কোটিৰ অৰ্ডাৰ পালো। এতিয়া চৰকাৰ চলাবলৈ পইচা নাই। এই 6 মাহটো শ্ৰীৰামপুৰৰ সিন্ডিকেটেদি চলাব লাগিব, ইহঁতৰ বেলেগ ৰাস্তা নাই। 2900 কোটি টকা বাকী আছে, এইখিনি বাকী দিয়া নাই। এতিয়া মই পাৰ্লিমেণ্টত যাই মনে মনে থাকিম নেকি? পাৰ্লিমেণ্টৰ প্ৰথম সেশনতে মই দাবী কৰিম, চৰকাৰ চলাবলৈ পইচা নাই। এই 6 মাহটো শ্ৰীৰামপুৰৰ সিন্ডিকেটেদি চলাব লাগিব, ইহঁতৰ বেলেগ ৰাস্তা নাই। এতিয়া কি পইচা কি এইটো নাই। হেলিকপ্টাৰ বহুত দিন আগৰ পৰাই উৰাব আৰম্ভ কৰি দিলে। যোৱা বিটিসিত 5টা বছৰত বহি থাকোঁতে এই কামটো কৰা নাছিলো। মই কিয় কৰা নাই? মই অডিট কৰিছো, আমি হিচাপ কৰিছো, ওলাইছো ক'ৰ পইচা ক'ত গৈছে। একবাৰ যদি পাৰ্লিমেণ্টৰ মজিয়াটো খচিব পাৰে, তেতিয়া ভাৰতৰ গণতন্ত্ৰটো 100% বুজি পায়। আৰু তেখেতসকলে ভাবে মুখেদি যি কয় সেইটোৱে নীতি হয়। আজি ৰাতিপুৱা মোৰ লগত এজন সেক্ৰেটাৰীয়ে ফোন কৰিছিল, স্যাৰ বৰবাদ হৈ গ'ল বিটিসি বুলি কেনে। কোনো সিস্টেমে নাই। এতিয়া 30 কোটি টকাৰ অৰ্ডাৰ দিছে, 20 কোটি টকাৰ অৰ্ডাৰ দিছে। ইফালে ডিপিএৰ পৰা মানুহবিলাকে ফুৰ্তি পাইছে, মই 20 কোটিৰ অৰ্ডাৰ পালো, 30 কোটিৰ অৰ্ডাৰ পালো। তাত পইচাই নাই। আমি অলপ যি পইচা থৈ আহিছো, এইখিনিৰ পইচা, নতুন পইচা নাই। আগষ্ট ছেপ্টেম্বৰৰ আগত পইচা নাই। ইয়াতে আগতে 2900 কোটি টকা বাকী আছে, এইখিনি বাকী দিয়া নাই। এতিয়া মই পাৰ্লিমেণ্টত যাই মনে মনে থাকিম নেকি? পাৰ্লিমেণ্টৰ প্ৰথম সেশনতে মই দাবী কৰিম, ৰাইজৰ পইচা কোনো খাব নোৱাৰে। ঈশ্বৰে বিচাৰিছে মই এই কামটো কৰক। যোৱা বিটিসিত 5টা বছৰত বহি থাকোঁতে এই কামটো কৰা নাছিলো। মই কিয় কৰা নাই? মই অডিট কৰিছো, আমি হিচাপ কৰিছো, ওলাইছো ক'ৰ পইচা ক'ত গৈছে। আৰু ওলাই পেলাই মই এইটো থৈ দিছিলো, 5 বছৰত যাতে অশান্ত নহয়, তেখেতসকলে শান্তিৰে থাকক, আমিও শান্তিৰে থাকিম, বিটিসিটো ভালকে চলি থাকক। আৰু সেইকাৰণে প্ৰথম বিটিসিত আমাৰ 5টা বছৰৰ টাৰ্গেটটো আছিলে বড়ো, ৰাজবংশী, মাইনৰিটি, বঙালী, গোৰ্খা, যিমান জনগোষ্ঠী আছে, সাঁওতালি, আমি নিজৰ মাজত এটা মিলা প্ৰীতিটো আনিব লাগে। এই কামটো আমি ফাৰ্ষ্ট 5 বছৰত আৰম্ভ কৰিছিলো। সেকেন্ড, শিক্ষাটো ঠিক হ'ব লাগে। মাষ্টৰ বিলাক ডিউটি কৰিছেনে নাই, অংগনবাড়ীত চলিছেনে নাই, মিড ডে মিল খাবলৈ পাইছেনে নাই, স্কুল বিলাকে জৰাজীৰ্ণ অৱস্থা, এইবিলাক নিজে ঘূৰি ঘূৰি চাইছিলো। আগৰ 17 বছৰত হাগ্ৰামৰ মহিলাই ডাঙৰীয়াই 17 বছৰত যিমান স্কুল কলেজত গৈছে হিচাপ দিয়ক, আৰু 5টা বছৰত মই কিমান স্কুল কলেজত গৈছো হিচাপ দিম। প্ৰত্যেকটো কলেজত 20 টকা পাইছে আমাৰ দিনত, প্ৰত্যেকটো কলেজ, প্ৰত্যেক হায়াৰ ছেকেণ্ডাৰী স্কুলে পইচা পাইছে আমাৰ পৰা। 2000তকে বেছি স্কুল ভাল কৰি থৈ আহিছো মাত্ৰ 5 বছৰ। গতিকে মন থাকিলে বহুত কৰিব পাৰে, কিন্তু যদি মনটো অকল পাৱাৰ লাগে, পইচা লাগে, সিন্ডিকেট লাগে, এতিয়া চৰকাৰ চলাবলৈ পইচা নাই। এই 6 মাহটো শ্ৰীৰামপুৰৰ সিন্ডিকেটেদি চলাব লাগিব, ইহঁতৰ বেলেগ ৰাস্তা নাই। 2 নম্বৰী সিন্ডিকেটেদি চলাব লাগিব, জুৱা দি পেলাই চলাব লাগিব। এই ইলেকশ্যনত তেখেতসকলে জুৱাৰ পইচা দি ইলেকশ্যন খেলিব লাগিব, শ্ৰীৰামপুৰৰ সিন্ডিকেটৰ পইচা দি ইলেকশ্যন খেলিব লাগিব। আমি ৰাইজৰ ওচৰত নিজৰ হাত জোৰিম, 2টা হাত আছে, আমি ৰাইজৰ ওচৰত হাত জোৰিম। আমি ৰাইজক মৰম কৰিছো, শ্ৰদ্ধা কৰিছো, ৰাইজৰ কাৰণে সঁচা হৃদয় লৈ কাম কৰিব আহিছিলো। আমাক টকা পইচা নালাগে। হাগ্ৰামৰ মহিলাই চুপাৰ কৈছিলে হেলিকপ্টাৰটো বাকী লৈছে বোলে, এতিয়া মই পইচাটো দিছে নে নাই, এতিয়া ৰাইজে সুধিব লাগিব। এইবাৰতো হেলিকপ্টাৰ বহুত দিন আগৰ পৰাই চলালে, তাৰমানে চৰকাৰ অহাৰ লগে লগে এতিয়া কি পইচা কি এইটো নাই। হেলিকপ্টাৰ বহুত দিন আগৰ পৰাই উৰাব আৰম্ভ কৰি দিলে। মইতো এইবাৰ হেলিকপ্টাৰ নাযাওঁ, অহা পৰহিৰ পৰা আকৌ ভৰি দিহে খোজকাঢ়িব বিচাৰিছো জাগা জাগা। আজি মটৰচাইকেল ৰেলি কৰি আহিছো, মটৰচাইকেল ৰেলি কৰি আহিছো। তেখেতসকলে মানুহক কিবা কিবি কবৰ কাৰণে যি কি কথা কয়, আমি সংগ্ৰাম কৰি আহিছো 30 বছৰ। সমাজখন ওচৰৰ পৰা দেখিছো, দুখীয়া গৰীব মানুহৰ দুবেলা দুমুঠি ইনকাম কৰাৰ কিমান কষ্ট হৈছে এইবিলাক দেখিছো। ল'ৰা ছোৱালী এডমিশ্যন লোৱাৰ কিমান কষ্ট হয় দেখিছো, আমি নিজেও এইটো ভোগ কৰি আহিছো। গতিকে আজি দেশৰ পলিচিত কিছুমান সলনি আনিব লাগিব। হয়, দেশখনত ভাল ভাল পলিচি হৈছে, আৰু পলিচি লাগিব। কিয় স্বাধীনতাৰ 78 বছৰৰ পিছতো এতিয়া দেশত গৰীব মানুহ আছে? কিয় আজিলৈকে মানুহবিলাক, দুখীয়া মানুহবিলাক ঘৰ পোৱা নাই? কিয় আজিলৈকে মানুহবিলাকৰ যিটো হেল্থ চাৰ্ভিচেছ সেইটো গাঁৱে গাঁৱে পোৱা নাই? এই কথাবিলাক নেশ্যনেল পলিচি বিলাকত আমি আনিব লাগিব।